হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লিবেৰিটা ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে। মানে আমি টেঙা খাম, মানে আজি ৰ'দটো অলপমান ভাল লাগিছে, তো টেঙা খাম। দেখাই মোৰ ই হ'ল এইটো আমি এইটো কৰ্দৈ টেঙা বুলি কওঁ। কৰ্দৈ টেঙাই কয় এনেও। পানী ৰ'ব এতিয়া আমি কৰ্দৈ টেঙাটো সেই কৰিম, মানে খাম। দেখাই যাম, ভিডিঅ'টো চাই যাম সকলোৱে। বেগ কমাই কৰি দেখাইছে পাৰিছোঁ। জালাটো ভালকৈ সানি দিব। এইটো 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 চাওক, এইটো বহুত টেঙা হয়। চাওক, এই চাওক, এই খাব এতিয়া। এক মানে জ্বালাই নধৰে, এতিয়া জ্বালা খাই দিব, জ্বালা খাই দি সেইটো চাব, এতিয়া জ্বালা খাই দিব, দেখাই দিব জ্বালা খানি। টেঙাৰ পিছত লগত টেঙাৰ পিছত লগত জ্বালাটো দেখাই দি, এই জ্বালা তেতিয়া খাব। এই চাওক, মানে এই জ্বালাই নধৰে। মই কিন্তু খাব নোৱাৰোঁ ৰচোন, এই খাই দিয়ে। যাইতো কিন্তু জাগা মজা আছে দ এইটো এটা কত হয় টেঙা এইটো আজি আমি ফুৰিব আহিছোঁ, তো চাই যাওঁ ভিডিঅ'টো। তাও দিছা যে এতিয়া গধূলি টাইমত আহিছোঁ। এতিয়া বাজিল 4:38 মানে 4:30। এতিয়া আমাৰ নেটু ইয়াত কাম কৰিছে। এইখান গাড়ী যাইছে। এখন দোকান বন্ধ হৈছে, যাই আছোঁ। চক একদম সেই হৈছে, একদম মানে ৰ'দ নাই, একদম গধূলি হৈছে। চক ইয়াতে বগৰী লাগছে, বগৰী এতিয়াও লাগছে, মানে ফুল হৈছে। ৰ'ব দেখাই দিছোঁ। এই চক কি সৰু সৰু ফুল হৈছে। ওচৰত লাগিলে খাবাই পাৰিলোঁ হয়, কিন্তু ওচৰত লগা নাই বৰ্তমান। এই চক ধান গেলা কি মজা হৈছে। ইবাগো চক মজা চিনাকি একদম। এই চক বেলিটো কি ধুনীয়াকৈ হৈছে একদম। এইবিলাক এই চক এইকেইটা বগৰী খাই আছে, মানে বগৰী সৰু সৰু হৈছে। এতিয়া আমি যাই আছোঁ। ৰ'ব এই চক ইয়াতে মানে কিবা তিল ৰুইছে ইয়াতে, তিল এইবিলাক তিল হ'ব দে, তই হ'ব তই কিয় কয়, তই কি কৰিলা আৰু চাব আছে আৰু কিবা কিবি। এইবিলাক চব ধান, এইবিলাক চব আমি তিনিটা আহিছোঁ ফুৰবা। আমি তিনিটা এই দুটাক চক আমি তিনিটা আহিছোঁ ফুৰবা, মানে মোৰ লগতে বহুত ডাঙৰ ডাঙৰ। এতিয়া আমি যাই আছোঁ। কেতে কি শুনুৰি নিৰিনি প্ৰেমৰ বিষাদ সনাদৰতিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতে কালভাৰ চক এইবিলাক আমি হাৱৈ ৰাস্তা আহিছোঁ, দেখাই দিছোঁ একবাৰ। এতিয়া আমি হাৱৈ ৰাস্তা হৈছোঁ। এতিয়া আমি যাম অলপমান মানে এনে অলপমান দেখাই দিছোঁ। এইবিলাক চক দেখাই দিছোঁ আপোনালোকক। এইবিলাক চব খেতি দেখাই দিছোঁ। এই চৰাই আমি ফুৰা হ'ল, এতিয়া আমি যাই আছোঁ ঘৰলৈ। এই দুটাক দেখাব লাগে বোলে, যাই আছোঁ। এতিয়া আমি চক কি ধুনীয়া মজা এই বেলিৰ পোহৰ। এতিয়া আমি যাই আছোঁ।
আৰু আপোনালোকক মোৰ ইনষ্টাগ্ৰাম আছে নিবি005 বুলি, সকলোৱে ফ'ল' কৰি দিব। ফলোৱাৰ্ছ মোৰ একদম কম, আৰু দিব সকলোৱে, আৰু দেখাই দিছোঁ ৰ'ব। এতিয়া আমি যাই আছোঁ, এইতে খেলি খেলি যাই আছে। ৰাস্তাত চোৱা এটা মানুহো নাই, সেইকাৰণে মই ভিডিঅ'টো ভালকৈ বনাইছোঁ। ইবাগে আহি আছে, হ'লেও বেছি লাজ নাংগে আৰু গাঁৱৰ মানুহে। এতিয়া আমি যাই আছোঁ, বগৰী একটা আছে, এই বগৰীত আৰু এতিয়া বুকুল গছ আছে, বুকুল গছ দেখা দিছোঁ। এইবিলাক চব তিল গছ, এইবিলাক চব গোটেই তিল মাহ আছে, এইবিলাক দিম তো। আৰু বুকুল গছডাল দেখা দিছোঁ, এইডাল হ'ল বুকুল গছ। আৰু ইয়াতে মানে এইবিলাক চব, এইবিলাক চিমেণ্ট বালি এইবিলাক চব আছে ইয়াতে। আৰু এইবিলাকতো দেখিছে চব খেতি, এইবিলাক ধান, এইবিলাক ধান গেছে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই কৰোঁ। বাই।